প্ৰথমতে সকলোকে নমস্কাৰ জনাই আজিও আৰম্ভ কৰিছোঁ এটা ব্লগ। কি কিনো দেখুৱাব পাৰোঁ, কি কিনো বনাম, সকলোখিনি অলপ অলপকৈ হ'লেও আপোনালোকক দেখুৱাম। আৰু কালি অলপ বৰষুণ দিলে যদিও গৰমটো কিন্তু নাইকিয়া হোৱা নাই। আজিও যি টিকা ফটা ৰ'দ দিছে নহয়, ক'বলৈ কোনো ভাষা নাই, মানে বহুত ডাঙৰকৈ দিছে ৰ'দটো। যে কি নহওক, কি কিনো যোগাৰ কৰি লৈছোঁ সকলোখিনি দেখুৱাম। যিহেতু এতিয়া একেবাৰে ৰাতিপুৱা সময়, ৰাতিপুৱাই ৰ'দ দেখিছা নাই কি অৱস্থা, ভিতৰলৈকে সোমাই আহিছে ৰ'দ। আহক তেনেহ'লে আজি ব্লগটো আৰম্ভ কৰি দিওঁ। এইফালে কুন্দুলি ফালি লৈছোঁ, এইফালে পিঁয়াজ, এইফালেও এইখিনি পিঁয়াজ গোটেইখিনি গোটাই লৈছোঁ। কিছুমান বস্তু বনোৱা হ'ল, তেনেকৈ থৈ দিছোঁ। কমকৈ বনাইছোঁ, গৰম ছিজন যিহেতু। এইফালে আলু, এইফালে কুন্দুলি, এইফালে মিহি মিহিকৈ কুন্দুলি কটাই আছোঁ। কি বনাম আপোনালোকক দেখুৱাম বাৰু দেই। এইফালে এতিয়া মই কুন্দুলি অলপ ফ্ৰাই কৰিবলৈ লৈছোঁ। এইফালে মিঠা চিঙৰা বনাই আছে দেই। কিছুমানে কৈছিলে মিঠাই কিছুমান কেনেধৰণে বনোৱা হয় দেখুৱাবলৈ। আজি ভাবিছোঁ কোনোবা এবিধ মিঠাই আপোনালোকক দেখুৱাম। মানে সদায় যিটো ব্লগ দিম তাৰ মাজতে এবিধ মিঠাইও থাকিব, দেখুৱাই যাম, আপোনালোকে চাই যাব। এইফালে এয়া ভোল কাটিবলৈ লৈছোঁ। আজি ভোলৰ চব্জি এখন বনাম, মানে মাছৰ লগত নহয়, অলপ বেলেগ টাইপত বনাম, আপোনালোকে চাই থাকক। হাফ ফ্ৰাই কৰি অলপ পিঁয়াজ যোগ কৰি দিছোঁ দেই। মাতটো আজি ফটা ফটা হৈছে একদম, মানে ঠাণ্ডা পানী খাই খাই অৱস্থা বেয়া। আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাব পাৰিছোঁ। এয়া মানে ময়দা ইয়াত 2 কেজি আছে, এয়া ৰিফাইন তেল। এইখিনি মানে এতিয়া বালুচা বনোৱা হ'ব। এতিয়া ধুনীয়াকৈ ময়দাখিনি ধুনীয়াকৈ মাৰি লোৱা হ'ব। এতিয়া আমাৰ ল'ৰা এটাই বনাই আছে, লগতে অকণমান মই মানে লাগিহে দিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ আমাৰ দোকানৰ বালুচাটো কেনেকৈ বনোৱা হয়। কুন্দুলি ফ্ৰাই কৰিলোঁ, পিঁয়াজ কেনেকৈ দি ফ্ৰাই কৰিলোঁ দেখুৱালোঁ। এইফালে দাংবডি অলপ বনাই দিলোঁ। ইয়াতো সেই পিঁয়াজ জলকীয়াই দিছোঁ, বেলেগ একো নাই দিয়া। নিমখ হালধি সোৱাদ অনুসৰি দিছোঁ আৰু এয়া দুবিধ হৈ গ'ল। বাকী আপোনালোকে চাই থাকক। আজি অকণমান দীঘলীয়া হ'ব, কিন্তু ধুনীয়া ধুনীয়া কিবাকিবি চাবলৈ পাব দেই, কেনেধৰণে বনাইছোঁ। এতিয়া ময়দা 2 কেজি আছে, ইয়াত অলপ ৰিফাইন তেল দি ল'লোঁ। এতিয়া ধুনীয়াকৈ অলপ গৰম পানী দেই, এইটো বেছি গৰম নহয় আৰু ধুনীয়াকৈ ময়দাখিনি এতিয়া মাৰিম। ধুনীয়া ধুনীয়া ওলাইছে। নালাগে নালাগে নালাগে।
বালুচা বনি আছে দেই, চাই থাকক। আপোনালোকক দেখুৱাবৰ বাবে নিজে ময়দা মাৰিছোঁ, নিজে মানে বালুচা গোল গোল কৰি আছোঁ। মানে বালুচাটো আজি দেখুৱাইছোঁ আৰু ভাবিছোঁ মানে প্ৰতিটো ভিডিঅ'তে 2-3টা এনেকৈ দেখুৱাম। আমাৰ বহুত বিভিন্ন ধৰণৰ মিঠাই বনোৱা হয়, সেইটো চবেই জানে। লগতে এতিয়া চাওক, এয়া দালি বহাইছোঁ, এইফালে আলু আৰু কুন্দুলি বনাম, এইফালে এয়া অমিতা দালি, আৰু মোৰ নিজৰ মানুহজনৰ কাৰণে বহাইছোঁ ধোৱা মগু আৰু ভোল। ইফালে এয়া ভোল কাটি আছোঁ। যে কি নহওক, মানে আপোনালোকে কিছুমানে কমেণ্ট কৰিছে ন, বা মিঠাইবিলাক কেনেকৈ বনায় দেখুৱাবলৈ। সেই দিনটো মানে কেনেকৈ কি বনাওঁ আৰু অৱস্থা বেয়া দেই। গৰম গৰম গৰম, বহুত গৰম বহুত গৰম। হাৱা বতাহ খাই খাই, ঠাণ্ডা পানী খাই খাই বনাই আছোঁ। দালিখিনি ধুনীয়াকৈ সিজাই ল'লোঁ, এয়া ধোৱা মগু, এইফালে ভোলখিনি কাটি ল'লোঁ। এইখিনি এতিয়া তেল পিঁয়াজ দি অকণমান ভাজি ল'ম মই। ভোল আৰু ধোৱা মগু এনেধৰণে বনাই দিলোঁ দেই। পিঁয়াজ অকণ দি ভোলকণ ভাজি ল'লোঁ। ভোলখিনি ভাজি হোৱাৰ লগে লগে বইল কৰি লোৱা দালিখিনি লাহেকৈ যোগ কৰি দিলোঁ। নিমখ আৰু হালধি সোৱাদ অনুসৰি দি দিলোঁ, বাছ হৈ গ'ল। এতিয়া কুন্দুলি আৰু আলু বনাম। তেলখিনি অকণমান গৰম হোৱাৰ লগে লগে এয়া চাওক, বালুচাখিনি লাহেকৈ তেলত এৰি দিয়া হৈছে। চাই থাকক এতিয়া। এয়া মই কেমেৰা ধৰি আছোঁ, ল'ৰাকেইটাই এৰি দিছে। এইফালে বনাব লৈছোঁ মাংস, অলপ পিঁয়াজ দিছোঁ জোখমতে, লগতে নিমখ দি দিছোঁ জোখমতে, আৰু আপোনাৰ হালধিও দি দিলোঁ জোখমতে। এতিয়া মই ধুনীয়াকৈ মিশ্ৰণ কৰি 10 মিনিটমান ৰাখি থ'ম, তেতিয়া ভাল আৰু বনাবলৈ। চাই লওক বালুচাখিনি কি ধুনীয়াকৈ উঠি আহিছে। বালুচা হৈছে আৰু বেছি সময় নাই দেই। এইফালে চেনি পানী বনাই থোৱা আছে, লাহেকৈ চেনি পানীত ভৰাই দিলে বালুচা হৈ গ'ল। আমাৰ বালুচা হৈ গ'ল দেই। লাহেকৈ এতিয়া চেনি পানীত ডুবিয়াব লৈছোঁ। আৰু এনেধৰণে চেনি পানী বনোৱা থাকে, মানে গৰমে গৰমে তেলৰ পৰা আনি ডাইৰেক্ট চেনি পানী তেনেকৈ দি দিয়া হয়। চক হৈ গ'ল আৰু বালুচা দেই। আজি বালুচাটো আপোনালোকক দেখুৱাই দিলোঁ। এইফালে আলু, আদা নহৰু দি পেলাই ধুনীয়াকৈ ভাজি লৈছোঁ। এইফালে 10 মিনিটৰ কাৰণে থৈ দিছিলোঁ মাংসখিনি মেৰিনেট কৰি। পিঁয়াজ অলপমান ইয়াতে যোগ কৰি দিছিলোঁ। এতিয়া লাহেকৈ ভাজি দিম। মাংসখিনি ধুনীয়াকৈ এনেধৰণে ভাজি ল'লোঁ। ইয়াতে গৰম পানী যোগ কৰিম। মই বনাইছিলোঁ কুন্দুলি আৰু আলু, তেল অলপ বেছি হ'ল, সেয়েহে এনেধৰণে এটা চাফা বাঁহৰ খৰাহিত ভাজিখিনি থৈ দিছোঁ। তলত এটা গামলা পাতি থৈছোঁ, গোটেই তেলখিনি ওলাই যাব। মই বেলেগ এখন চব্জি বনাবলৈ তেলখিনি সম্পূৰ্ণ ওলাই যাব, আৰু মোৰ খৰচটো বাচি যাব।